নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাৰ লক্ষী মন্দিৰৰ সভাগৃহত বৃহস্পতিবাৰে বেৰিনা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বেৰিনা বৈভৱ আৰু বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়। পুৱা 10 বজাত বেৰিনা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। দিনৰ 2 বজাত গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতিচাৰণ অনুষ্ঠান আৰু সাহিত্য আলাপ। গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ আহ্বায়ক সংগীতা মেধিয়ে। বন্তি প্ৰজ্বলন কৰে মানেৰী সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মনাৰায়ণ গোস্বামীয়ে। ৰঘুনাথ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে। উদ্বোধনী ভাষণ প্ৰদান কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ৰঘুনাথ চৌধুৰীৰ জীৱন দৰ্শন সৃষ্টিৰাজিৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। ইয়াৰ উপৰিও ডক্টৰ বৰুৱাই বেৰিনাৰ দ্বাৰা প্ৰকাশিত কাব্য আলোচনী বিথীকা উন্মোচন কৰে। অনুষ্ঠানটোত জনপ্ৰিয় অভিনেতা নাট্যকাৰ ভাস্কৰ বৰ্মনক ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰে বেৰিনা গোষ্ঠী অসমে। গোষ্ঠীটোৰ হৈ বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱাই প্ৰদান কৰে এই বঁটা। প্ৰায় 20 গৰাকী নবীন প্ৰবীণ কবিয়ে কবিতা পাঠ কৰাৰ লগতে গীত আৰু কথাৰে অনুষ্ঠানটো জীপাল কৰি তোলে। বেৰিনা গোষ্ঠী অসমে আচলতে সদায় সাগৰতলীৰ মানিক বিচাৰি ঘূৰি ফুৰে আৰু সেই অভিযানৰ জৰিয়তেই সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সাহিত্য হওক সংস্কৃতি হওক বা সমাজ জীৱনৰ আন আন ক্ষেত্ৰতো অনাদৃত হৈ পৰি থকা যিখিনি প্ৰতিভাৱান মানুহ তেওঁলোকক তুলি আনি উচিত ঠাইত সংস্থাপিত কৰিবলৈ তেওঁলোকক সন্মানিত কৰিবলৈ যত্ন কৰে। গতিকে বেৰিনা গোষ্ঠী অসমৰ এই ধৰণৰ অনুষ্ঠানবিলাকে অসমৰ জাতীয় জীৱনলৈ অসমৰ বৌদ্ধিক সমাজলৈ যথেষ্ট অৰিহণা যোগাইছে। আৰু ৰঘুনাথ চৌধুৰী সাধাৰণতে আমাৰ বৌদ্ধিক সমাজত ৰঘুনাথ চৌধুৰীক সদায় পাশ্চাত্য দৰ্শনৰ বিশেষকৈ ৱৰ্ডছৱৰ্থৰ কবিতাৰ দ্বাৰা প্ৰভাৱিত বুলি ক'ব খোজা হয়। কিন্তু ৰঘুনাথ চৌধুৰী আচলতে প্ৰাচ্য দৰ্শনহে অতি নিখুঁতভাৱে অধ্যয়ন কৰিছিল। তেখেতে সংস্কৃতৰ বিশেষভাৱে অধ্যয়ন কৰিছিল ঘৰতেই। গতিকে ৱৰ্ডছৱৰ্থৰ হয়তো ৰচনাশৈলীৰ কিছু পূৰ্বৰ কবিসকলৰ আধাৰত আছিল, কিন্তু ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ ৰঘুনাথ চৌধুৰীৰ ওপৰত পৰিছে বুলি মোৰ মনে নধৰে। আৰু মই ভাবোঁ যে মাধৱ কন্দলীৰ পাছত ৰঘুনাথ চৌধুৰীয়েই ৰমন্যাসবাদী কবি হিচাপে শ্ৰেষ্ঠ কবি, যি প্ৰকৃতিক সঠিকভাৱে তুলি আনি অসমৰ সাহিত্যত তাত সংৰোপণ কৰিলে। সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। Android smartphone broken? Don't worry. Needed to change glass or touch? Don't worry. Here is your solution at just ₹500 only. Omelette and omelette, 800 only. Our address, Dr. Phone, 2nd floor, TTA Market, Tinsukia. Call 97064999653 70862198818. No aids and iPhone, only Android. Baba Nirman Enterprise Limited অত্যাধুনিক পদ্ধতিৰে পথ নিৰ্মাণৰ সকলো সামগ্ৰী উপলব্ধ এক প্ৰতিষ্ঠান। হট মিক্স প্লান্ট। আমাৰ হট মিক্স প্লান্টত পাব বিটুমিনাছ মাকাডাম, ডাষ্ট বিটুমিনাছ মাকাডাম, সেমি ডেন্স বিটুমিনাছ কনক্ৰিট। লগতে আমি যোগান ধৰো পাৱেৰ ফিনিশ্ড মেচিন, টাণ্ডেম ৰোলাৰ, ট্ৰেক্টৰ, DI 207 এয়াৰ কম্প্ৰেছৰ মেচিন, bitumen spray machine, boomer.
অইল ONGC আদি প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী খণ্ডৰ পথ নিৰ্মাতা প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ সামগ্ৰীৰ বাবে যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা বাবা নিৰ্মাণ এণ্টাৰ প্ৰাইভেট লিমিটেড ভাদৈ পাছালি দুলিয়াজান ডিব্ৰুগড় যোগাযোগ নম্বৰ 8011636281 94357 19890